নলবাৰীত ভূমিকেন্দ্ৰিক সংঘাতত দুটা পৰিয়ালৰ 9জন আহত। নলবাৰীৰ বালিকুছিত ভূমি বিবাদক কেন্দ্ৰ কৰি অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে। ভূমি বিবাদক কেন্দ্ৰ কৰি দুটা পৰিয়ালৰ মাজত সংঘটিত প্ৰচণ্ড মাৰপিটৰ ফলত দুয়োটা পৰিয়ালৰ মুঠ 9 গৰাকী লোক গুৰুতৰভাৱে আহত হয়। জিলাখনৰ মুকালমুৱা অঞ্চলৰ বালিকুছি কাছিকাটাৰ মতিউৰ ৰহমান আৰু চিৰাজ আলীৰ পৰিয়ালৰ মাজত পূৰ্বৰে পৰা চলি থকা ভূমি বিবাদৰ বাবে আছে দুটা পৰিয়ালৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয়। মাৰপিটৰ ঘটনাত মতিউৰ ৰহমানৰ পৰিয়ালৰ 6 গৰাকী লোক আহত হোৱাৰ লগতে চিৰাজ আলী পৰিয়ালৰ 3 গৰাকী লোক গুৰুতৰভাৱে আহত হয়। মতিউৰ ৰহমানৰ পৰিয়ালটোৰ মতিউৰ ৰহমান, খবিৰুদ্দিন আহমেদ, চান্দ মহম্মদ আলী, ৰাহুল আলী, ৰিজিনা বেগম আৰু গুলাবজান বেগম গুৰুতৰভাৱে আহত হয়। আটাইকেইজনকে মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। সিৰাজ আৰু মতিউৰৰ মাজত কিহৰ কাৰণে হৈছে? আৰু মাটিক লৈ এতিয়া কিমানজন আহত হৈছে? আমাৰ 6জন, মতিউৰ ৰহমান, খবিৰুদ্দিন আহমেদ, চান্দ মহম্মদ, ৰাহুল আলী, গোলাবজান বিবি, ৰেজিনা। কোন মেডিকেলত আছে? মুকালমুৱা মেডিকেল। গণ্ডগোল আছিল, পিছ খেলা খেলি হৈছে আগত মাটিক লৈ খেতিক লৈ পেলাই কিবা কাজিয়া হৈছে নেকি? সেইটোক লৈ কাজিয়া হৈছে। সিহঁতে এৰি দিব লাগে, আমাৰ মাটি আমি কেনেকৈ এৰি দিম? আমাৰ বাবাৰ নামত আছে দলিল। ইফালে চিৰাজ আলী পৰিয়ালটোত আহত হোৱা চিৰাজ আলী, আলিমুদ্দিন আহমেদ আৰু চাইফুল হকক আদাবাৰীৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ঘটনা সন্দৰ্ভত মুকালমুৱা আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।